মুখত হাঁহি দেখিলেই বহুতে ভাবি লয় সুখত আছো বুলি, কিন্তু বাস্তৱত কেনে আছো সেইটো কোনেও উপলব্ধি কৰিব নোৱাৰে। যিজন বিধাতাই সমস্যা সৃষ্টি কৰিছে, সেইজন বিধাতাই সমস্যা সমাধানৰ উপায়ো দি থৈছে, মাথো সময়ত বিচাৰিব জানিলেই হ'ল। হৃদয়ত আঘাত দি মানুহক কন্দুৱাই ঈশ্বৰক পূজা কৰি কোনো সাৰ্থক লাভ কৰিব নোৱাৰি। মানুহৰ মুখত হাঁহি বিৰিঙাব পৰাটোৱেই হৈছে ঈশ্বৰক পূজা কৰা। এইখন স্বাৰ্থপৰ পৃথিৱীত কাকো সহজে বিশ্বাস নকৰিব, কাৰণ ইয়াৰ বেছিভাগেই নিজৰ কিবা নহয় কিবা স্বাৰ্থ পূৰণ কৰিবলৈহে আপোন হোৱাৰ অভিনয় কৰে। এইখন সমাজত আনৰ সাফল্য দেখি ঈৰ্ষা কৰা লোক বহুত পাবা, কিন্তু আনৰ সাফল্যত শলাগ লৈ উৎসাহিত কৰা লোকৰ সংখ্যা বৰ কম পাবা। আনে প্ৰশংসা কৰক বা নকৰক, ভাল কামবোৰ কৰিবলৈ এৰি নিদিব, কাৰণ আপোনাৰ অনুপস্থিতিত বহুতেই আপোনাৰ বিষয়ে বেয়াকৈ ক'বলৈ কৃপণালি নকৰে। আমাৰ অজ্ঞাতে জীৱনৰ ঘাট প্ৰতিঘাতবোৰে জীৱনটোক সুন্দৰকৈ সজাবলৈ অহৰহ তাগিদা দি থাকে। জীৱনৰ কিছুমান পৰিস্থিতিত কেতিয়াবা ভাবিবলৈ বাধ্য হওঁ, দুখীয়া হৈ জন্ম লোৱাটো আশীৰ্বাদ নে অভিশাপ। সৰুতে শিকিছিলো আপোন ভালেই জগত ভাল বুলি, কিন্তু এতিয়া বুজিলো এয়া যেন মিছা কথা। আচলতে আপুনি যিমানেই সহজ সৰল হ'ব, সিমানেই মানুহে আপোনাক ঠগাবলৈ ধৰিব। জীৱন পথৰ সমস্যাবোৰেই একো একোটা পৰীক্ষাৰ জটিল প্ৰশ্ন, আৰু ইয়াৰ পৰা উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰাটোৱেই হ'ল সংগ্ৰাম, আৰু এই সংগ্ৰামৰ অন্য নাম হ'ল জীৱন। কাৰোবাৰ জীৱন আৰু জীৱিকাক লৈ কেতিয়াও নাহাঁহিবা, কাৰণ তেওঁ তোমাৰ দৰে চহকী নহ'বও পাৰে। কিমান ঘাট প্ৰতিঘাত নেওচি তেওঁ সেইখিনি পাইছে, সেয়া একমাত্ৰ তেওঁহে জানে, তুমি নাজানা। দুখীয়া হ'ব পাৰোঁ, সমাজত ভাল স্থিতাৱস্থা নাথাকিব পাৰে, কিন্তু আত্মসন্মান আমাৰো আছে। কোনোবাই মিছা অপবাদ দি অপমান কৰিলে দুখ আমাৰো লাগে। ধুনীয়া দেখিয়েই কাৰোবাৰ প্ৰেমত পৰি তুমি তোমাৰ ধুনীয়া মনটোক নষ্ট নকৰিবা, কাৰণ এইখন পৃথিৱীত ধুনীয়া মানুহৰ অভাৱ নাই। অভাৱ আছে কেৱল ধুনীয়া মনৰ মানুহ বিচাৰি পোৱাটো।